হাই এভৰিৱান, মাছ ফ্ৰাই কৰি আছোঁ। এয়া ৰৌ মাছ। আজি জিকাৰ সৈতে মাছৰ জোল বনাম। মাছখিনি ফ্ৰাই কৰি হৈ গ'ল। মাছৰ কণী ভাজি আছোঁ আৰু এইপিনে জিকা কুটি থৈছোঁ মই। এয়া মাছৰ তেলতে জিকাখিনি দিছোঁ। এতিয়া নিমখ দিলোঁ আৰু ধুনীয়াকৈ মিলাই ঢাকোন মাৰি দি দিম। মাছ দিছোঁ। দেখিছেনে ইমান ধুনীয়াকৈ আহিছে। মাছৰ আঞ্জা ৰেডি।